আপুনি কেতিয়াবা যি খেতিয়ে নকৰক তিলৰ হওক মাহৰ হওক বা ধান ৰদাবলৈকে কেতিয়াবা পাল এখন কিনিবলৈ আপুনি হতাশ হৈছে নেকি বা আপোনাৰ হাতত সেই পালখন কিনিবলৈ ৩,০০০-৪,০০০ টকা আপোনাৰ হাতত কমি আছে নেকি তেনেহ'লে আপুনি কোনো চিন্তা নকৰিব আমি আজি এটা নতুন পদ্ধতিত ঘৰুৱা পদ্ধতিতে আমি এখন পাল চিলাইছোঁ আপোনালোকে চাওক ভিডিঅ'টো কণ্টিনিউ কৰক স্কিপ নকৰিব এণ্ডলৈ চাই থাকক ভিডিঅ'টো চাই ভাল পাব চাই থাকক হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মই দেৱ এবাউটৰ অন্য এটি ভিডিঅ'লৈ আজি ভিডিঅ'টো পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি ঘৰতে কেনেকৈ এখন ডাঙৰ পাল ধান ৰদাবলৈ হওক বা আপুনি যিকোনো বস্তু ৰদাবলৈ ধান তিল মাহ আদি সৰিয়হ আদি ৰদাবলৈ হওক এখন পাল আপুনি ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব কেনেকৈ চিলাব আপুনি আজি এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্যখিনি পাই যাব ভিডিঅ'টো স্কিপ নকৰিব এণ্ডলৈকে চাই থাকক বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এইদৰে চাওক আমি ঘৰতে বস্তা কাটি লৈ ঘৰুৱা পদ্ধতিৰে পাল বনাইছোঁ এয়া এখন এইটো দীঘল চাওক ইয়াত দীঘল আপোনাৰ 10 ফুট 12 ফুটমান দীঘলীয়া এখন পাল আমি চিলাইছোঁ আৰু ইয়াতে আমি জইন কৰি চিলাই যাম এয়া সম্পূৰ্ণ নতুন পদ্ধতি আমাৰ বৌয়ে নতুনকৈ এই পদ্ধতিটো আমাৰ বৌয়ে উলিয়াইছে নতুনকৈ বহলটো কৰিম ইয়াত আপুনি কম খৰচতে আপুনি ইনভেষ্ট কৰি আপুনি এখন ডাঙৰ পাল চিলাব পাৰিব এইদৰে সব বস্তাটো কাটি ল'লেই হ'ল আপুনি বস্তা এটাৰ দাম আজিকালি বেছি নহয় 10 টকা বা 8 টকা আপুনি সৰহকৈ যদি লয় আপুনি এটা বস্তা আপুনি 8 টকা বা 7 টকাকৈ পাব আৰু বস্তাটো আনি আপুনি যদি নিজৰ ঘৰত মেচিন আছে মেচিনত চিলাব পাৰিব আচলতে ইমানখিনি খেতি কৰি যদি ৰদাবলৈ স্পেচ নাথাকে আজি মই তিলৰ লগতে উদাহৰণটি দিছোঁ আপোনালোকক এয়া দেখিছে 14 বিঘা মাটিৰ তিল চাই লওক গোটেইখিনি ভিজি গ'ল কিন্তু মানুহে খেতি কৰিলেই নহ'ব সেইখিনি সহজতনে খেতি কৰা দিনাখনৰে পৰা বা কাটি মেলি তাক ৰদাই মেলি উলিয়াব পৰাটোৱে ডাঙৰ কথা কিন্তু আপোনালোকক মই খেতিয়কসকলক এটাই কথা অনুৰোধ কৰোঁ যে আপোনালোকে খেতি কৰক কিন্তু ভালদৰে সেইখিনি সযতনে তিলখিনিৰ কথাই কৈছোঁ এয়া চাওক তিতি অৱস্থা নাইকিয়া হৈ গ'ল তিল তিতি অৱস্থা নাই কিন্তু ইমানখিনি তিল কিমান যে লোকচান হৈছে কিন্তু স্পেচটো কম আচলতে আৰু এইখিনি ৰদাবলৈ ভালকৈ ৰদাইছিলোঁ যদিও বৰষুণে গোটেইখিনি পণ্ড কৰি পেলালে আৰু 14 বিঘা মাটিৰ তিল আপুনি বৰষুণ দিছে বুলিও ঢাকি থ'বলৈ এনেকুৱা এটা জেগা লাগিব বা এনেকুৱা এখন পাল লাগিব এনেকুৱা এখন পাল পাবলৈ আজিকালি কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হয় হয়তো আপুনি নিজে অনুভৱ কৰিছে খেতিয়ক বন্ধুসকলে আমি সেয়েহে আমি ঘৰতে প্ৰস্তুত কৰিছোঁ আজি পাল ঘৰতে প্ৰস্তুত কৰিছোঁ আৰু তিতিলেও আমি যিমানখিনি ওলায় সেইখিনিকে উলিয়াবলৈ আমি চেষ্টা কৰিম এয়া আমাৰ বাইদেৱে চালি আছে তিলখিনি এয়া আকৌ নবৌ চালি আছে আৰু ইমানেই বেয়া লাগিছে কাৰণ খেতি কৰি কোনো অৰ্থ নাইকিয়া নিচিনা হৈ গৈছে গোটেই তিল তিতি অৱস্থা নাইকিয়া হৈ গ'ল আকৌ পুনৰ আমি যিমানটো পাওঁ সেইখিনিকে উলিয়াবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰাই তিতি থকাৰ পৰাই আৰু ভিডিঅ'টো সেইকাৰণেই প্ৰস্তুত কৰিলোঁ যে খেতি কৰক কিন্তু সেই খেতিখিনি উপযুক্ত সময়ত উলিয়াব পৰাটোৱে আচল কথা আচলতে আমি সময়তকৈ অলপ সময়ত আমি আচলতে আওকাণ দিয়াৰ বাবে আজি এনে অৱস্থা হৈছে বুলি আমি নিজকে দুখী অনুভৱ কৰিছোঁ আৰু সেয়েহে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ মানুহে কয় নহয় হাতী কিনিব পাৰে কিন্তু হাতীডালক বান্ধিবলৈ শিকলি কিনিবলৈ টকা নাইকিয়া হয় থাকিলেও মানে সৰু বস্তুত মানুহে গুৰুত্ব নিদিয়ে সেয়েহে সকলোকে ক'ব বিচাৰিছোঁ যে যিসকলে এনেকৈ খেতি তিলেই হওক মাহেই হওক সৰিয়হেই হওক বা ধানেই হওক যিসকলে কৰে আপোনালোকে সেইখিনি ৰদাবলৈ মেলিবলৈ উপযুক্ত বস্তুখিনি কিনি ল'ব তাৰপিছত খেতি কৰক চাব সময়ত নিশ্চয় ছাকচেছ হ'বই আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিল যিসকল বন্ধুৱে মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়াহে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যন আগতীয়াকৈ পাব ধন্যবাদ নতুন বছৰৰ শুভেচ্ছা জনালোঁ